মই দেৱশ্ৰী নাথ। নমস্কাৰ, মই প্ৰত্যক্ষী কলিতা। নমস্কাৰ, মই মাধুৰিমা দত্ত। নমস্কাৰ, মই সুস্মিতা ত্ৰিখা। মোৰ অতি মৰমৰ এজন দাদা অপূৰ্বজ্যোতি মহনৰ কণ্ঠ, গীত আৰু সুৰেৰে অতি সোনকালে আহি আছে চন্দ্ৰাৱলী। আৰু গীতটিৰ লগত অলপকৈ ময়ো জড়িত হৈ আছোঁ। অপূৰ্বদাক এই ভিডিঅ'টোৰ জৰিয়তে মই বহুত শুভকামনা জনালোঁ আৰু আশা কৰিছোঁ আপোনালোকে গীতটি মৰমেৰে আঁকোৱালি ল'ব। গীতটিত সংগীত কৰিছে হিমাংশু দিহিঙে আৰু শব্দ সংমিশ্ৰণ কৰিছে প্ৰণয় দত্ত। খুব ধুনীয়া প্ৰচেষ্টা। গীতটিৰ লগত জড়িত সকলো কৰ্মকৰ্তাকে বহুত শুভেচ্ছা। আৰু চন্দ্ৰাৱলী আহি আছে অতি সোনকালে আপোনালোকৰ মাজলৈ। তাক মৰম দিব আৰু আদৰেৰে গীতটি গ্ৰহণ কৰিব আৰু ভুলবোৰ আঙুলিয়াই দিব। অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ গীতটি মুকলি কৰি দিয়া হ'ব। আশা কৰোঁ সকলোৱে গীতটি আদৰি ল'ব। ধন্যবাদ। আশা কৰিছোঁ আপোনালোক সকলোৱে গীতটিক আদৰি লয় যেন আৰু দাদাক মৰম দিয়ে যেন। ধন্যবাদ। চন্দ্ৰাৱলীৰ সমূহ কৰ্মকৰ্তাক লগতে আমাৰ সকলোৰে মৰমৰ দাদা অপূৰ্বদাকো অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে মৰম জনাইছোঁ। সকলোৱে তেওঁলোকৰ গীতটি শুনিব আৰু সহায় সহযোগিতা আগবঢ়াব।